গান্ধাৰীৰ মৃত্যু কেনেকৈ হ'ল? গান্ধাৰীৰ জীৱনৰ সকলো ৰহস্য আপুনি জানেনে? জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল প্ৰাসংগিকলৈ, য'ত আমি আপোনালোকৰ বাবে লৈ আহোঁ ধৰ্ম আৰু ইতিহাসৰ সেই অজান ৰহস্যবোৰ, যিবোৰ সচৰাচৰ কমকৈ আলোচনা কৰা হয়। আজি আলোচনাৰ বিষয় হ'ল গান্ধাৰী। আপুনি জানেনে গান্ধাৰীৰ দৃষ্টিত ইমান শক্তি কেনেকৈ আহিল? তেওঁ 100গৰাকী পুত্ৰ কেনেকৈ জন্ম হ'ল? আৰু জানেনে মহাভাৰতৰ কাহিনীৰ আৰম্ভণি দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ পৰা নহয়, গান্ধাৰী বিবাহৰ পৰা আৰম্ভ হৈছিল। আহক জানো এই ৰহস্যময় কাহিনীৰ বিষয়ে। মহাভাৰতৰ যুদ্ধ অন্তিম পৰ্যায়ত আছিল। কৌৰৱৰ প্ৰায় সকলো সেনা আৰু গান্ধাৰীৰ 98গৰাকী পুত্ৰ যুদ্ধত নিহত হৈছিল। তেতিয়া গান্ধাৰী মনত পুত্ৰৰ প্ৰতি থকা মৰম পৰিপূৰ্ণ হৈ উঠিছিল। তেওঁ দুৰ্যোধনৰ মৃত্যুৰ কথা চিন্তা কৰি ভয়ত কোনো পাৰ নোপোৱা হৈছিল। গান্ধাৰীয়ে দুৰ্যোধনক আদেশ দিলে, তৎক্ষণাত স্নান কৰি কোনো বস্ত্ৰ পৰিধান নকৰাকৈ মোৰ সন্মুখলৈ আহা। মই মোৰ চকুৰ বন্ধন খুলিম আৰু যেতিয়া মোৰ দৃষ্টি তোমাৰ ওপৰত পৰিব, তোমাৰ শৰীৰ বজ্ৰৰ দৰে শক্তিশালী হৈ উঠিব আৰু কোনেও তোমাৰ একো ক্ষতি কৰিব নোৱাৰিব। দুৰ্যোধনে মাতৃৰ আদেশ পালন কৰিবৰ বাবে স্নান কৰিবলৈ গ'ল। কিন্তু ঠিক তেতিয়াই শ্ৰীকৃষ্ণই এটা বুদ্ধি সাজিলে। শ্ৰীকৃষ্ণই জানিছিল যে যদি এনেকুৱা হ'বলৈ হয়, তেন্তে দুৰ্যোধনক হত্যা কৰাটো অসম্ভৱ হৈ পৰিব আৰু অধৰ্মৰ জয় হ'ব। শ্ৰীকৃষ্ণই দুৰ্যোধনক ক'লে, দুৰ্যোধন, তুমি এটা শিশু নহয়, তোমাৰ মাতৃৰ আগত বস্ত্ৰহীন হৈ যাবলৈ তোমাৰ লাজ নালাগিবনে? এই কথা শুনি দুৰ্যোধনে এখন বস্ত্ৰ কঁকালত মেৰিয়াই লৈ মাতৃৰ ওচৰলৈ গ'ল। যেতিয়া গান্ধাৰীয়ে চকুৰ বন্ধন খুলিলে, দুৰ্যোধনৰ শৰীৰ বজ্ৰৰ দৰে শক্তিশালী হ'ল, কিন্তু তেওঁ উৰু দুটা সেই আগৰ দৰেই হৈ থাকিল। পিছত ভীমে এই উৰু অংশতে গদাৰে আঘাত কৰি দুৰ্যোধনৰ সংহাৰ কৰিছিল। গান্ধাৰীয়ে জীৱনকালত ধৃতৰাষ্ট্ৰৰ দুখ বুজিবৰ বাবে তেওঁ নিজেই চকুত কাপোৰ বান্ধি ৰাখিছিল। এই তপস্যাৰ ফলস্বৰূপে তেওঁ চকুত দিব্য শক্তি পাইছিল। কোৱা হয় যে ভগৱান মহাদেৱে গান্ধাৰীক আশীৰ্বাদ দিছিল যে তেওঁ যাকেই চকুৰে সম্পূৰ্ণৰূপে চাব, তাৰ শৰীৰ বজ্ৰৰ দৰে শক্তিশালী হৈ উঠিব। গান্ধাৰীক বেদব্যাসে 100গৰাকী পুত্ৰৰ আশীৰ্বাদ দিছিল। তেওঁ প্ৰথম গৰ্ভৱতী হোৱাৰ পিছত তেওঁ গৰ্ভৰ পৰা এটুকুৰা মাংস ওলাল। সেই টুকুৰাটো 100টা টুকুৰাত বিভক্ত কৰি মাতৃৰ পাত্ৰত ৰাখি দিয়া হ'ল। এই পাত্ৰবোৰৰ পৰাই 99গৰাকী পুত্ৰ আৰু 1গৰাকী কন্যাৰ জন্ম হ'ল। মহাভাৰতৰ যুদ্ধত গান্ধাৰীৰ সকলো পুত্ৰ নিহত হ'ল। যুদ্ধৰ অন্তত শ্ৰীকৃষ্ণই যেতিয়া তেওঁক সমবেদনা জনাবলৈ আহিছিল, তেতিয়া গান্ধাৰীয়ে অতি ক্ৰোধত কৃষ্ণক অভিশাপ দিলে, যিদৰে মোৰ পুত্ৰসকলৰ বিনাশ হ'ল, সেইদৰে তোমাৰ বংশও এদিন বিনাশ হ'ব। এই অভিশাপৰ ফলস্বৰূপে যদুবংশৰ লোকসকলে নিজৰ ভিতৰতে যুঁজ কৰি নিহত হ'ল আৰু দ্বাৰকা সমুদ্ৰত বিলীন হৈ গ'ল। যুদ্ধৰ পিছত গান্ধাৰী, ধৃতৰাষ্ট্ৰ আৰু কুন্তীয়ে বনবাস গ্ৰহণ কৰিলে। 3 বছৰৰ পিছত বনত অগ্নিকাণ্ড হোৱাৰ ফলত গান্ধাৰীৰ সৈতে ধৃতৰাষ্ট্ৰ আৰু কুন্তীৰো মৃত্যু হয়। গান্ধাৰীৰ জীৱন ত্যাগ, তপস্যা আৰু দুখেৰে ভৰা আছিল। তেওঁ জীৱন কাহিনীয়ে মহাভাৰতৰ বহুতো গুপুত ৰহস্য উন্মোচন কৰে। যদি আপুনি এই কাহিনীটো ভাল পালে, তেন্তে ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। এনে কিছু ধাৰ্মিক কাহিনীৰ বাবে আমাৰ চেনেল প্ৰাসংগিকক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।